নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ সৈতে এনে এটা বিষয়ৰ ওপৰত কথা পাতিম যিটোৱে আমাৰ জীৱনৰ দিশ সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। মই জানো যে আপোনালোকৰ অধিকাংশই বৰ্তমানৰ আচল ডিচিপ্লিন কি সেই বিষয়ে সঠিক ধাৰণা পোৱা নাই। ডিচিপ্লিন মানে নিয়মানুৱৰ্তিতা। হয়, মই সেই বিষয়ে কৈছোঁ যিটোৱে আমাক সফলতাৰ শিখৰলৈ লৈ যায়। আপোনালোকৰ বহুতেই মটিভেশ্যনৰ জোচত কাম আৰম্ভ কৰি দিয়ে, এটা নতুন প্ৰতিজ্ঞা লয় বা ইউটিউবত এটা শক্তিশালী ভিডিঅ' চাই জিমৰ সদস্যতা লৈ লয়। কিন্তু কিমান দিন সেই জোচ বৰ্তি থাকে? 2 দিন, 5 দিন বা হয়তো 10 দিন। তাৰ পিছত কি হয়? সেই ফাইলটো আধৰুৱা হৈ ৰয়, সেই সপোনটো বিচনাৰ তলত লুকাই পৰে। মটিভেশ্যন হৈছে এটা ক্ষণস্থায়ী ইনজেকশ্যন যিয়ে আপোনাৰ মাত্ৰ ষ্টাৰ্ট কৰোৱায়, কিন্তু ডিচিপ্লিন এনে নহয়। ডিচিপ্লিনৰ প্ৰকৃত সংজ্ঞা। ডিচিপ্লিন কি? যদি আপুনি ভাবে ডিচিপ্লিন মানে হৈছে কঠোৰতা বা নিজৰ ওপৰত জোৰ জুলুম কৰা, তেন্তে আপুনি ভুল। ডিচিপ্লিন হৈছে সেই আভ্যন্তৰীণ শক্তি যিয়ে আপোনাৰ মনৰ ইচ্ছাক পৰাজিত কৰি আপোনাৰ ভৱিষ্যতৰ বাবে কাম কৰিবলৈ বাধ্য কৰে। ডিচিপ্লিন সেই শক্তি যিয়ে ৰাতিপুৱা ঠাণ্ডাৰ দিনতো বিচনাৰ গৰম কম্বল এৰি শুই থকা মানুহজনক তুলি জিমলৈ লৈ যায়। ডিচিপ্লিন সেই অভ্যাস যিয়ে আপোনাৰ মূৰত একো নোসোমালেও আপোনাক কিতাপৰ আগত 3 ঘণ্টা বহিবলৈ বাধ্য কৰে। 99% লোকেই এই পথত আগবাঢ়ি যাব নোৱাৰে। তেওঁলোকে আৰম্ভ কৰে কিন্তু শেষ নকৰে। তেওঁলোকৰ বাবে এটা দিনৰ কষ্টই ডাঙৰ বোজা হৈ পৰে। কিন্তু বন্ধুসকল, এই পৃথিৱীৰ কেৱল 1% লোকেহে ইয়াক পূৰ্ণৰূপে জীয়াই থাকে, আৰু ইতিহাস সাক্ষী এই 1% লোকেই পৃথিৱীখন নিয়ন্ত্ৰণ কৰে। সফল ব্যক্তিৰ জীৱনত ডিচিপ্লিন। আপুনি সফল ব্যক্তিৰ জীৱনৰ কথা ভাবি চাওকচোন। তেওঁলোকৰ ওচৰত এনে কিবা যাদুকৰ মন্ত্ৰ আছে নেকি? নাই। তেওঁলোকৰ জীৱনত মাত্ৰ এটা নিয়ম আছে, আৰু সেয়া হৈছে সুসংগত ডিচিপ্লিন, নিয়মানুৱৰ্তিতা। ৰতন টাটা 90 বছৰ বয়সতো তেওঁ ৰাতিপুৱা 5 বজাত উঠাৰ নিয়ম মানি চলিছিল। এয়া কোনো মটিভেশ্যন নাছিল, এয়া আছিল তেওঁৰ জীৱনৰ প্ৰতি থকা অনুশাসন। অক্ষয় কুমাৰ, তেওঁ এটা সাক্ষাৎকাৰত কৈছিল, মোৰ জীৱনত এনে দিন প্ৰায় নায়েই যি দিন মই সূৰ্য উদয় হোৱা দেখা নাই। মুকেশ আম্বানী আজি ইমান ডাঙৰ ব্যৱসায় সাম্ৰাজ্যৰ মালিক হৈও তেওঁ আজিও পুৱা 5:30 বজাতে উঠে। এলন মাস্ক, তেওঁ সপ্তাহত 100 ঘণ্টাৰ প্লাছ কাম কৰাৰ নিয়ম মানি চলে। বিৰাট কোহলি 15 বছৰ ধৰি একে ধৰণৰ খাদ্যাভ্যাস আৰু শাৰীৰিক ব্যায়ামৰ ৰুটিন মানি আহিছে, যিটো তেওঁক ক্ৰিকেটৰ প্ৰতি থকা ডিচিপ্লিন পৰিচায়ক। তেওঁলোকৰ ওচৰত যাদু নাই, আছে মাথো এটা নিয়ম, যিটো কৰিব লাগে সেইটোৱেই কৰিবই লাগিব, মুড থাকক বা নাথাকক। মনক দাস বনোৱা, ডিচিপ্লিনক নহয়। বন্ধুসকল, আপোনালোকৰ জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু আন কোনো নহয়, সেয়া হৈছে আপোনাৰ মন। যেতিয়ালৈকে আপুনি মনৰ দাস হৈ থাকিব, মনে যি ক'ব সেইটো কৰি যাব, তেতিয়ালৈকে আপোনাৰ উন্নতি নহ'ব। মনে ক'ব আজি শুই থাক, কাইলৈ কৰিবি, আপুনি শুনিব। মনে ক'ব অলপ মোবাইলটো চোৱা, আপুনি চাব। উন্নতি তেতিয়াহে হ'ব যেতিয়া আপুনি নিজৰ মনক দাস বনাই ল'ব। মটিভেশ্যনে কয়, মন কৰিলে কৰ, নকৰিলে নকৰ, সহজভাৱে লোৱা। ডিচিপ্লিনে কয়, মন কৰিলেও কৰ, নকৰিলেও দুগুণ কষ্ট কৰি কৰ। আপোনাৰ জীৱনৰ আটাইতকৈ শক্তিশালী অস্ত্ৰটো হৈছে মনক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা। 1972 চনত বেষ্টচেলাৰ লেখক ব্ৰায়েন ট্ৰেচিয়ে সফলতাৰ মূল 1000টা সূত্ৰ 4খন কিতাপত লিখিছিল। যেতিয়া তেওঁক সুধিছিল এইবোৰৰ ভিতৰত সবাতোকৈ শক্তিশালী সূত্ৰ কি, তেওঁৰ সৰল উত্তৰ আছিল, বাকী 999টাও ভাল, কিন্তু যদি মাত্ৰ এটা বাচিব লাগে তেন্তে সেয়া কেৱল ডিচিপ্লিন। মটিভেশ্যনে আপোনাক আৰম্ভ কৰায়, ডিচিপ্লিনে আপোনাক চলাই ৰাখে আৰু গতিও বজাই ৰাখে। 21 দিনৰ অভ্যাস, 21 দিনৰ প্ৰত্যাহ্বান। ডিচিপ্লিন এদিনতে গঢ় লৈ নুঠে, এয়া ধীৰে ধীৰে গঢ় লৈ উঠে। বিজ্ঞানৰ মতে কোনো এটা নিৰ্দিষ্ট অভ্যাস গঢ়ি তুলিবলৈ প্ৰায় 21 দিনৰ প্ৰয়োজন হয়। মই আপোনাক এটা প্ৰত্যাহ্বান জনাইছো, মাত্ৰ 21 দিনৰ বাবে এটা নতুন ডিচিপ্লিন নিয়ম লওক। সেয়া পুৱা 5 বজাত উঠা হ'ব পাৰে
বা 3 ঘণ্টা ফোন নোচোৱাকৈ গভীৰ কাম কৰাৰ হ'ব পাৰে। 21 দিন ডিচিপ্লিনত থাকি চাওক, তাৰ পিছত মোক ক'ব আপোনাৰ জীৱনত কি পৰিৱৰ্তন আহিল। এনেই নকয় যে ডিচিপ্লিন, যদি আপোনাৰ ভিতৰত ডিচিপ্লিন আৰু কঠোৰ পৰিশ্ৰম কৰিব লগা ক্ষমতা আছে, তেতিয়া কোনেও তোমাক ৰখাব নোৱাৰে। দুনিয়াত প্ৰতিভা থকা লাখ লাখ মানুহ আছে, কিন্তু সেই প্ৰতিভাক সঠিক পথেৰে চলাই নিয়াৰ ডিচিপ্লিন থকা মানুহ খুব কম, আৰু সেই কম মানুহেই সকলোৰে ওপৰত থাকে। আজিৰ পৰা আপোনাৰ ডিচিপ্লিন কি হ'ব? ডিচিপ্লিন মানে নিজৰ ভৱিষ্যতৰ সৈতে কৰা প্ৰতিজ্ঞা পালন কৰা। প্ৰতিদিনে একে সময়ত উঠা, ফোন দূৰত থৈ 3-4 ঘণ্টা গভীৰভাৱে কাম কৰা। বৰষুণ হওক বা জ্বৰ হওক, জিম বা পঢ়া শুনা এৰি নিদিয়া। এই সৰু সৰু কথাকেই এবছৰ পিছত আপোনাক এনে মানুহ বনাই দিব যাক আপোনাৰ পুৰণি বন্ধুৱেও চিনিব নোৱাৰে। মানুহে সফল হ'ব বিচাৰে, কিন্তু সেই মূল্য দিবলৈ সাজু নহয়। মূল্য হৈছে মন নকৰিলেও প্ৰতিদিনে সেই কাম কৰা, প্ৰতিদিনে নিজৰ কমফৰ্ট জোনৰ পৰা বাহিৰ ওলোৱা। মনত ৰাখিবা, আপোনাৰ সপোনৰ পথত সবাতোতকৈ ডাঙৰ বাধা আন কোনো নহয়, আপুনিয়ে। আপুনি আঁতৰি গ'লে পথ নিজে নিজে খালী হৈ যাব। ডিচিপ্লিন আৰু পৰিশ্ৰম নিজৰ অস্ত্ৰ বনাই লওক। তাৰ পিছত চোৱা দুনিয়া তোমাৰ আগত কেনেকৈ মূৰ দাঙি থিয় হয়। কোনেও তোমাক ৰখাব নোৱাৰিব, সঁচাকৈয়ে কোনেও নোৱাৰিব। বন্ধুসকল, আজিৰ বাবে ইমানেই। অহা ভিডিঅ'ত আমি কথা পাতিম ডিচিপ্লিনৰ 2টা গুৰুত্বপূৰ্ণ স্তম্ভ, পাংচুৱেলিটি আৰু কনচিষ্টেন্সিৰ বিষয়ে। ধন্যবাদ। জয় আই অসম, জয় শ্ৰীৰাম।